গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা 7 বজাতে কলেজলৈ বুলি আহিলোঁ। পিছে সোনকালে কলেজলৈ অহাৰো বিশেষ কাৰণ আছে। অকল আমাৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টখিনিহে আমি সোনকালে আহিলোঁ। মানে যিসকলে আমাৰ চৰিত্ৰসমূহত অংশগ্ৰহণ কৰিব সেইসকলহে, বাকীবোৰ বেছি দেৰিকৈ আহিব। আগৰ ভিডিঅ'সমূহত কলেজ যুগ চলি থকা কিছু দৃশ্য দেখুওৱা হৈছিলে আৰু সেই শোভাযাত্ৰাৰ দিনটোৱে হৈছে আজি। আৰু এইফালে এয়া মেকআপ লৈ আছে আৰু থিমটো হৈছে বুঢ়ীয়া সাধু, অৰ্থাৎ বুঢ়ীয়া সাধুত থকা চৰিত্ৰসমূহ আমি মূৰ্তিৰ ৰূপে উপস্থাপন কৰিব লাগিব। আৰু শুনি নিশ্চয় চাব মন গৈছে, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া চাওকচোন কেনেদৰে কালাৰ কৰি দিছে, মানে মূৰ্তিবোৰত যেনেকৈ কালাৰ কৰা হয় তেনেকৈ আমাৰ মুখতো হাত ভৰি গোটেই কালাৰ কৰি দিছে। মেকআপ লোৱাতকৈ মেকআপ চোৱা মানুহে ভৰ্তি ৰুমটোত। আৰু এইফালে টমটম ৰেডি কৰিছে, ইয়াতে লৈ যোৱা হ'ব। আৰু এইফালে লক্ষ্মীনাথ বেজবৰুৱা বনাইছে, চাওকচোন দেখিবলৈ একদম সঁচা যেনে লাগিছে। যিহেতু মই চিলনী জীয়ে গৈছিলোঁ আৰু চিলনী জীয়েকটো গছৰ ওপৰতহে থাকে, আৰু ময়ো এনেকৈ গছৰ ওপৰত উঠিলোঁ। চাদৰ মেখেলাৰে যে গছৰ ওপৰত উঠিবলৈ ইমানেই অসুবিধা হৈছিলে, কেনেবাকৈ এই দাদাজনৰ সহায় লৈ উঠি আইতাৰ কোলাত উঠি জোনাকৰ সতে খেলি, আইতাৰ কোলাত উঠি জোনাকৰ সতে খেলি, শুনিছিলোঁ জোনাকী দেশৰ সাধু, শুনিছিলোঁ জোনাকী দেশৰ সাধু। এক আছিল ৰজা ৰাণী দুগৰাকী, এগৰাকী লাগি আনগৰাকীয়ে লাগি। এক আছিল ৰজা ৰাণী দুগৰাকী, এগৰাকী লাগি আনগৰাকীয়ে লাগি। আমাৰে মাইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, অ পাই তই নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি, অ পাই তই নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি। শিয়ালিয়ে নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি, শিয়ালিয়ে নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি।